নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আমি এতিয়া যাব লৈছোঁ ভূৰবান্ধালৈ। এতিয়া ছোৱালী গাড়ীত বহিলেগৈ আৰু আমিও যাওঁ। বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আগলৈ চাই যাব। আমি আহি পালোহি আৰু চাহ তাহ খোৱা হৈ গ'ল। এতিয়া খাবলৈ দিছে জলপান খাই গৈ লওঁ, তাৰপাছত বাকীখিনি দেখাই আছোঁ। কি খাইছা? নেন খাইছা? কি বুন্দি দাই? এখন গাড়ীখনক দাই বুলি কয় দেই, মাত ফুটা নাই যে ল'ৰাটো, সেইটো কাৰণে দাই কৈ থাকিব সি। কি কয়? এখন কিহত উঠি আছা তুমি? কি গাড়ীত উঠি আছা? কি গাই ভম্পাদাই উঠি আছে। ডাঙৰ গাড়ীখনৰ ভম্পাদাই বুলি কয়। যি আহে মুখত তাকে কয়, এটা দুটা মাত ফুটিছে যে। এতিয়া আছোঁ আমি কোমোৱাগুৰি বৌ মাকৰ ঘৰত আছোঁ। বাটতে অটোখন থৈ দিছে, তাতে মানে সি ভিতৰত থাকিব নিবিচাৰে, বৰষুণো পৰি আছে যে। এয়া গাড়ীতে উঠি ল'লে, তাৰ লগতে ময়ো বহি লৈছোঁ। আৰু ছোৱালীজনী টোপনি গ'ল। ভাত খালে বাৰু, আমি খোৱা নাই। মাংস বনাই আছে, হোৱা নাই। পিতাই খোৱা নাই ভাত। পিতাই ভাত খোৱা নাই। ট্ৰেক্টৰ ক'ত দেখিলা? বাটত দেখিলা? ফুফু আহি কেনেকুৱা লাগিছে? ফুফু আহি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে ফুফু আহি? এইটো কি খাইছা? মই আহি পেলাই কাপোৰ সলাই পাকঘৰত সোমাই গ'ল আৰু এয়া হাঁহৰ মাংস বনাই আছে। এয়া চা উতলি আছে আৰু অলপমান টাইম লাগিব হ'বলৈ। পানী খাই কৰি আহি গ'লোঁ আৰু খুবেই টেষ্টি হ'ল হাঁহৰ মাংস। এতিয়া কাপোৰ কানি পিন্ধি ল'লোঁ, ঘৰলৈ যাওঁগৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।